Hello guys, welcome to my YouTube channel. আজি হৈছে সাত বিহু। মাও বহুত দিনৰ পৰা মাতি আছো, ভাবিলো মাৰ ঘৰ ওচৰতে যেহেতু মাহঁতৰ ঘৰৰ পৰা এবাৰ ফুৰিকে আহোঁ। এইটো হৈছে মোৰ সৰু ল'ৰা আৰু ডাঙৰ ল'ৰা আছে আগত। এতিয়া আমি যাবলৈ একদম ৰেডি। আজি ভিডিঅ'টো ভাবিলো এতিয়া প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। ঘৰৰ পৰা ওলালো, এতিয়া গৈ আছো। এইটো হৈছে আমাৰ গীতানগৰৰ ৰাস্তা। আমাৰ ঘৰৰ ওচৰতে এটা দুৰ্গা মন্দিৰ আছে। এইটো হৈছে এটা দুৰ্গা মন্দিৰ, আমাৰ ঘৰৰ ওচৰতে হয়, বেছি দূৰ নহয়। আৰু এতিয়া আমি মাহঁতৰ ঘৰলৈ গৈ আছোঁ। মাহঁতৰ ঘৰো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, 10-15 মিনিটৰ ৰাস্তা। গৈ আছোঁ আমি, আপোনালোকে চাই থাকিব যদি ভিডিঅ'টো ভাল লাগে। একদম শেষলৈকে দেখা মাহঁতৰ ঘৰত গৈ এনেই আৰু বিহু বুলি ওলালোঁ যিহেতু, গৈ কি কৰোঁ চাই থাকক আপোনালোকে। আমি এতিয়া আহি পালোঁ ফৰেষ্ট গেট বুলি কয় এইখিনি, মা য'ত থাকে এইখিনি ফৰেষ্ট গেট বুলি কয়। তাতে নামি ভাবিলোঁ দোকানৰ পৰা কিবা এটা লৈ লওঁ, বিহু যিহেতু, বিহু বুলি দৈ বা ক্ৰীম কিবা এটা ল'ব পাৰিলে ভাল লাগে আৰু ইহঁতৰতো আছে আৰু বাবুহঁতৰ, ইহঁতৰ দেখিলেই চব বস্তু লাগে ইহঁতক। আৰু সৰুটোক লাগে আইচক্ৰীম দুটা। এতিয়া কাৰ কাৰণে কি লয় সেইটোৱে আৰু চাই আছে। আৰু আমি মাহঁতৰ কাৰণে দৈয়ে ল'লোঁ, দৈ আৰু ক্ৰীম এনেকৈ কিবা ল'লোঁ আৰু অকণমান। ইহঁতে চাই আছে আইচক্ৰীম দুইটাই। সৰুটোকতো আইচক্ৰীমে লাগে, এনি টাইম আইচক্ৰীমকে থাকে। ডাঙৰটো উলিয়াই দিব এতিয়া। আহি পালোঁ মাহঁতৰ ঘৰ। এইটো হৈছে আমাৰ মাহঁতৰ ঘৰ। এয়া হৈছে আমাৰ টমি আজি গমেই পোৱা নাই আমি অহা, নহ'লে এনে দৌৰি যায় আনিবৰ কাৰণে। হৈছে মাহঁতৰ ঘৰৰ পৰা একদম ধুনীয়াকৈ পাহাৰ। ইহঁতে আহিয়ে খেলিব আৰম্ভ কৰি দিলে আৰু বহুত ডাঙৰ হয় জেগাটো, এইটো কাৰণে খেলিব বৰ ভাল পায়। ইয়াতে দৌৰা দৌৰি কৰি থাকিব, সেয়াই কাম আৰু ইয়াত। এয়া হৈছে মোৰ মা আছে কিবা কামত ব্যস্ত। আৰু ইহঁতে আহি আৰু নিজৰ কামত লাগিছে আৰু আৰম্ভ কৰিব আৰু উৎপাত কৰিবৰ কাৰণে। এইডাল হৈছে মানি প্লেণ্ট, ইমান ধুনীয়াকৈ হৈছে মাহঁতৰ ঘৰত। আহিলে মই এইডালেই চাওঁ, দেখিবৰ কাৰণে কিবা বেলেগ ধুনীয়া লাগিছে আৰু কিবা এটা ভাল লাগে চাই পেলাই। ইমান ধুনীয়াকৈ জোপোহা হৈছে। এতিয়া হৈছে খোৱাৰ টাইম। দুপৰীয়া আজি বনাইছে গোটেইখিনি ঘৰৰ আঞ্জা, মানে অসমীয়া খাদ্য। শাক ভাজি মানে আজি সাত বিহু যেতিয়া 7টা শাক লগাই শাক ভাজিছে বোলে পায়। কি আছে ইয়াতে নাজানো বাৰু মই। আৰু কল পচলা বনাইছে, চজিনা বনাইছে, তাৰপিছত আৰু টেঙা আঞ্জা বনাইছে, এনেকৈ বৰা ভাজি বনাইছে, আৰু ঢেকীয়া ভাজিও আছে। এতিয়া আমি খাই লওঁ আজি অসমীয়া খাদ্যৰে। মাহঁতে বেছিভাগ এনেকুৱা আঞ্জাবিলাকে বনায়, সিহঁতে এনেকুৱা আঞ্জাবিলাকেৰে ভাত খাই বেছি ভাল পায়। এতিয়া আমি প্ৰথম খাই লওঁ, চবে খাই লোৱাৰ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ। দুষ্টটো চাওকচোন, শান্তিমতে বহিয়ে নাথাকে, কিবা নহয় কিবা এটা কৰিয়ে থাকিব। এতিয়া ভাতত খোৱা হৈ গ'ল, এতিয়া অকণমান বহিছোঁ বাহিৰতে, ধুনীয়া বতাহ দি থাকে ইয়াতে, পাহাৰ যেতিয়া। আৰু এটা আছে লগতে, কিবা নহয় কিবা এটা কৰিয়ে থাকিব আৰু তেনেকৈ পাৰ হ'ল। এতিয়া ইভিনিং টাইম আমি যাব ওলালোঁ ঘৰত, ৰাতিও হৈ গ'ল অকণমান। যাওঁ আৰু এতিয়া ঘৰত। এয়া হৈছে দেউতাৰ গাটো ইমান ভাল নহয়, অকণমান ভাল পাইছে এতিয়া। আজি 2-3 মাহৰ পৰা বেমাৰ চলি আছিলে দেউতাৰ। সিহঁতে বাই ক'ব ধৰিছে। যাব ওলালে আৰু ক'ৰবাত বাহিৰত যাব ওলালে হ'ল আৰু ইহঁতৰ ইমান ফূৰ্তি পায়। দিনটো থাকি ভালেই লাগিল।
বাই দিয়া সিহঁতেও ভাল পালে অকণমান ফুৰিব আহি জাষ্ট আহি পালোঁ ঘৰ আহি পাই ফ্ৰেছ হৈ কিনে এতিয়া অকণমান ৰেষ্ট লৈ কিনে আৰু ভাত বনাব টাইম হৈয়ে গ'ল বাবুহঁত আছে দুটাই খেলি আছে মই মোৰ নিজৰ কামত থাকোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ বুলি ভাবিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই